নমস্কাৰ। আজি আমি শব্দ চাম আৰু শব্দ আমি এই কাৰণে চাম 2021 চনৰ প্ৰিলিমছৰ পেপাৰখনত এটা কুৱেশ্যন আহিছিল, কুৱেশ্যন নম্বৰ 99 আৰু ইয়াত কুৱেশ্যনটো দিছে যে যিকোনো শব্দ অনুকৰণ কৰি যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰক কি শব্দ বোলে। এতিয়া আমি সাধাৰণতে জানো যে শব্দ হয়, কিন্তু শব্দৰো বহু ভাগ আছে, কি ধৰণে ক'ৰ পৰা আহিছে বা কি ধৰণে গঠন হৈছে, ইয়াৰ অন্যান্য ৰূপ এইবোৰ। এতিয়া শব্দ কাক বোলে? অৰ্থ প্ৰকাশ কৰিব পৰা যিকোনো বৰ্ণ বা বৰ্ণ সমষ্টিকে শব্দ বুলি কোৱা হয়। যেনে অৰ্থ প্ৰকাশ কৰিব পৰা বৰ্ণবোৰ কি? দ, ৰ, ব, ক এইবোৰ হৈছে অৰ্থ প্ৰকাশ কৰিব পৰা বৰ্ণ। আৰু বৰ্ণ সমষ্টি হৈছে মানুহ, গৰু। ইয়াত কি আছে? বৰ্ণ লগ লাগি, কেইবাটাও বৰ্ণ লগ লাগি ইয়াত একোটা শব্দ হৈছে। অসমীয়া ভাষাত শব্দ সম্ভাৰ বুলি ক'লে আমি কি কি শব্দ বুজো? তদ্ভৱ, তৎসম, অৰ্ধ তৎসম, দেশীয় শব্দ, বিদেশী শব্দ, এইবোৰক আমি কি বুলি বুজো যে এইবোৰ হৈছে আমাৰ শব্দৰ উৎপত্তি, ক'ৰ পৰা আহিছে। এই শব্দবোৰ ক'ৰ পৰা আহিছে, কি ধৰণে আহিছে, এই আমাৰ ইয়াতে দিয়া আছে। প্ৰথমতে শব্দ তদ্ভৱ শব্দ। তদ্ভৱ শব্দ, এই তদ্ভৱ শব্দটো মূল আৰ্য ভাষাৰ পালি প্ৰকৃতৰ মাজেদি সামান্য গঢ় লৈ বা সলাই উদ্ভৱ হোৱা শব্দবিলাকক তদ্ভৱ শব্দ বোলে। আৰ্য ভাষাৰ পালি শব্দবিলাকৰ পৰা ইয়াৰ প্ৰকৃতিৰ মাজেদি অকণমান চেঞ্জ হৈ পেলাই ইয়াত কি হয়? শব্দৰ আমাৰ অসমীয়া শব্দৰ সৃষ্টি হয়। যেনে হস্ত, হস্ত মানে কি? হাত। হস্তি মানে হৈছে হাতী। এই যে সামান্য চেঞ্জ হৈছে তাকে আমাৰ কি বুলি কোৱা হয়? তদ্ভৱ শব্দ। ক'ৰ পৰা আহিছে? আৰ্য ভাষাৰ পালি আৰু প্ৰকৃতিৰ মাজেৰে সামান্য চেঞ্জ হৈ পেলাই আমি অসমীয়া ভাষাত পাইছোঁ। দ্বিতীয়তে কি আছে যে তৎসম শব্দ। তৎসম, তৎসম, তৎসম শব্দ। তৎসম শব্দবোৰ কি? যিবোৰ সংস্কৃত শব্দ মূল সংস্কৃত শব্দ ৰূপে ব্যৱহাৰ হয়, যিবোৰ সংস্কৃত শব্দ মূল সংস্কৃত শব্দ ৰূপে ব্যৱহাৰ হয় সেইবোৰক তৎসম শব্দ বোলে। ইয়াত কি? যিবোৰ সংস্কৃত শব্দ হয় সেই সংস্কৃত শব্দখিনি আমাৰ ইয়াতেও সেইখিনি ব্যৱহাৰ হয়। যেনে চন্দ্ৰ, সূৰ্য, নদী, কৃষ্টি, লতা এই শব্দবোৰৰ সলনি হোৱা নাই, সেইবাবে কি? তৎসম শব্দ। এতিয়া তৎসম শব্দ আৰু ইয়াত এটা আছে অৰ্ধ তৎসম শব্দ, মানে আধা। অৰ্ধ মানে হৈছে আধা। অৰ্ধ তৎসম শব্দ। যিবোৰ সংস্কৃত শব্দ অসমীয়া ভাষাত উচ্চাৰণৰ বিকৃতি ঘটাৰ ফলত ৰূপান্তৰ হৈছে। যিবোৰ সংস্কৃত শব্দ অসমীয়া ভাষাত আমি উচ্চাৰণ কৰোঁতে অকণমান বিকৃতি ঘটিছে, মানে বেলেগ ৰূপ এটা লৈছে। ভক্তি, ভক্তি, ভকতি, ধৰ্ম, ধৰম, কৰ্ম, কৰম এই শব্দবোৰত যে অকণমান চেঞ্জ হৈছে, সলনি হৈছে, সেইবাবে হৈছে এইবোৰ অৰ্ধ তৎসম শব্দ। তৃতীয়তে দেশীয় শব্দ। দেশীয় শব্দ এইবোৰ কি? যিবোৰ শব্দৰ মূল বিচাৰি পোৱা নাযায়, ক'ৰ পৰা আহিছে, কেতিয়াৰ পৰা আহিছে, সেইবোৰক দেশীয় শব্দ বুলি কোৱা হয়। যিবোৰ শব্দৰ মূলে বিচাৰি পোৱা নাযায় সেই শব্দবোৰক দেশীয় শব্দ বুলি কয়। যেনে জোন, বেলি, জুই, গাড়ী, পেট ইত্যাদি।
বিদেশী আৰু ভাৰতৰ অন্যান্য গোষ্ঠী শব্দ 4 নম্বৰত আছে বিদেশী আৰু ভাৰতৰ অন্যান্য গোষ্ঠীৰ শব্দ বিদেশী আৰু ভাৰতৰ অন্যান্য গোষ্ঠীৰ শব্দ বিদেশী আৰু ভাৰতৰ অন্যান্য গোষ্ঠীৰ শব্দ ইয়াত কি আছে যে ইউৰোপীয় আৰু অন্যান্য ভাৰতীয় ভাষাৰ বহুত শব্দ পোনে পোনে বা সামান্য পৰিৱৰ্তন হৈ অসমীয়া ভাষাত সোমাইছে মানে কি কৈছে ইয়াতে ইউৰোপীয় বা অন্যান্য ভাৰতীয় ভাষাৰ বহুখিনি শব্দ পোনে পোনে আহি পেলাই সামান্য পৰিৱৰ্তন হৈ আমাৰ অসমীয়া ভাষাত সোমাইছে সেইবোৰ যেনে ইংৰাজী শব্দ আৰবী শব্দ পাৰ্চী শব্দ হিন্দী শব্দ পলন্দাজ শব্দ ফৰাচী শব্দ পৰ্তুগীজ শব্দ চীনা শব্দ জাপানী শব্দ আফ্ৰিকান শব্দ টাই ভাষাৰ পৰা অহা শব্দ বড়ো ভাষাৰ পৰা অহা শব্দ অষ্ট্ৰিক গোষ্ঠীৰ শব্দ এইবোৰ মিলি পেলাই কি হৈছে বিদেশী শব্দ আৰু ভাৰতৰ অন্যান্য গোষ্ঠীৰ শব্দবোৰৰ পৰা অহা শব্দ কি কয় বিদেশী বা অন্যান্য গোষ্ঠীৰ শব্দ বুলি কোৱা হয় এতিয়া এইখিনি হৈছে আমাৰ অসমীয়া ভাষাৰ শব্দৰ সম্ভাৰ মানে ক'ৰ পৰা আহিছে অসমীয়া ভাষাৰ শব্দৰ সম্ভাৰ অসমীয়া ভাষাৰ শব্দ সম্ভাৰ অসমীয়া ভাষা শব্দ সম্ভাৰ ৰচনা বিচিত্ৰাখনত এই 4 প্ৰকাৰৰ শব্দ সম্ভাৰ আছে এই 4 যদি আপোনালোকৰ হাতত ৰচনা বিচিত্ৰাখন আছে আপোনালোকে এইখিনি চাব পাৰে কেতিয়াবা হয়তো আহিব পাৰে জুডিচিয়াৰী এতিয়া আমি 2021 চনত যেটো প্ৰশ্ন আহিছে সেই প্ৰশ্নটোলৈকে যাম যে যিকোনো শব্দৰ অনুকৰণ কৰি যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰক কি শব্দ বোলে এতিয়া এইটো ক'ত আছে এই শব্দৰ এই উত্তৰটো আমি ক'ত পাম তাত কেইটামান অপচন দিয়া আছে তাত সেই অপচন কেইটাত চালে এটা বস্তু বুজিব পাৰি যে অনুকৰণ আছে এতিয়া ইয়াত কি আছে অন্যান্য শব্দত আমাৰ কি আছে এক যৌগিক শব্দ দুই কি আছে ৰূঢ় শব্দ তিনিত আছে যৌগূঢ় শব্দ চাৰিত আছে অনুৰূপ শব্দ অনুৰূপ শব্দক তিনি ভাগত ভাগ কৰিব পাৰে যেনে অনুকাৰ অনুৰূপ দ্বিৰূক্ত অনুৰূপ আৰু জুৰীয়া বা অনিয়মিত অনুৰূপ এতিয়া পাছত আছে অনুকাৰ শব্দ বা ধ্বন্যাত্মক শব্দ অনুকাৰ শব্দ আৰু ধ্বন্যাত্মক শব্দ
এইটো কি কোনো ধ্বনি বা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি যি শব্দ তৈয়াৰ কৰা হয় তাক অনুকাৰ শব্দ বোলে। কোনো ধ্বনি বা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি যি শব্দ তৈয়াৰ কৰা হয় তাক অনুকাৰ শব্দ বোলে। আমাৰ ইয়াত কি আছে পেপাৰখনত যে অনুৰূপ শব্দ, অনুকাৰ শব্দ, বিপৰীত শব্দ, প্ৰতিশব্দ। অনুৰূপ শব্দ, অনুকাৰ শব্দ, বিপৰীত শব্দ আৰু প্ৰতিশব্দ। আমি ইয়াত কি পালো? অনুকৰণ কৰি পেলাই আমি কি শব্দ পালো? কাক অনুকৰণ কৰি? অনুকাৰ শব্দটো পালো। অনুকাৰ শব্দ আমি পালো। ইয়াৰ পিছত কি আছে? অনুকাৰৰ পিছত আছে প্ৰাতিপদিক, ধাতু, প্ৰকৃতি আৰু উপসৰ্গ। বহুত ইম্পৰ্টেণ্ট হয়। যেতিয়া আমি পদ পঢ়িব যাওঁ তেতিয়া প্ৰাতিপদিক, ধাতু এইবোৰৰ গুৰুত্ব বহুত বেছি। প্ৰাতিপদিক, ধাতু, প্ৰকৃতি আৰু নট উপসৰ্গ। এইকেইটা হৈছে আমাৰ অন্যান্য শব্দ। এতিয়া আমি 2021 চনৰ পেপাৰখনত যিহেতু পাইছোঁ, হয়তো 2022 প্ৰিলিমছতো আমাৰ আহিব পাৰে। কি আহিব পাৰে? যিকোনো এটা শব্দৰ পৰা আহিব পাৰে বা নাহিব পাৰে, কিন্তু আমি এৰি দিলে আমাৰ হয়তো 1 নম্বৰ এটা আমাৰ মিষ্টেক হৈ যাব পাৰে। কাৰণ এই পেপাৰখনত 1 নম্বৰো বহুত মহত্ব ৰাখে, কাৰণ এইবাৰ 74 জেনেৰেল পাইছে, 74তহে পাইছে। কোনোবাই 73 পাইছে কিন্তু পোৱা নাই, হয়তো তেওঁৰ লগত অসমীয়া কিবা এটা মিছ হৈছে চাগে। কিন্তু ইজি বুলি ধৰি ল'লে হ'ল, আৰু ধৰি পেলাই প্ৰত্যেকটো বস্তুৱে নিজাববীয়াকৈ চাই পেলাই অধ্যয়ন কৰি পেলাই এই কিতাপখনত সকলোখিনি বস্তু আছে, তেওঁলোকে চাব পাৰে। যিহেতু আমি শব্দ পালোঁ, এতিয়া বাকীখিনি পঢ়ি নিদিওঁ মই, কাৰণ এই পেপাৰখনত কি আছে মই সেইটো দেখাইছোঁ যে শব্দ আমাৰ কিয় দৰকাৰী। সেই শব্দ দৰকাৰী এইকাৰণে হয়, যদি পৰীক্ষাত আমাক সোধে যে এই শব্দটো কি হয় বা যৌগিক শব্দ কাক বোলে, যোগ ৰুৰ শব্দ কি, ৰুৰ শব্দটো বা মানে যদি কিবা এটা শব্দ এনেকুৱা দি দিয়ে, তাত আমাৰ অপশ্যন দিলে চইচ আমাৰ কোনটো হ'ব সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু ইয়াত উপসৰ্গখিনিও বহুত দৰকাৰী। উপসৰ্গৰ পিছতে আমি প্ৰাতিপদিক, ধাতু এইখিনিও আমি দৰকাৰী বুলি ভাবোঁ। শব্দ চালে হ'ল, বেছি নহয়, মাত্ৰ 4-5 লাইনৰ এটা নোট বনালে হ'ল শব্দৰ ওপৰত। আৰু আপোনালোকে তেনেকৈ চাব পাৰে। যদি আপোনালোকৰ দৰকাৰ হয় কিবা কমেণ্ট কৰিব পাৰে, আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰিব পাৰে, কাৰণ অসমীয়াত এনেকুৱা ধৰণৰ গ্ৰামাৰৰ আপোনালোকে পাই থাকিব। অসমীয়া ব্যাকৰণৰ ওপৰত মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম দিবলৈ। মই আপোনালোকৰ যদি ইচ্ছা থাকে হয়তো কমেণ্টত কোৱাৰ পিছত মই নিশ্চয় চেষ্টা কৰিম দিব। থেংক ইউ।